নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে লাইভটো কাট খাই গৈছে। যদি আকৌ এবাৰ কাট খাই যায় তেতিয়াহ'লে লাইভটো কৰা নহ'ব আৰু আজি। কোন কোন আছে লাইভত সকলো এটা মেছেজ কৰিব। নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে লাইভটো কাট খাই গৈছে। সকলোৱে কোন কোন আছে লাইভত সকলো জয়েন হ'ব আৰু যদি লাইভটো কাট খাই যায় তেতিয়া আকৌ কৰা নহ'ব আৰু নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে। গীতাশ্ৰী হাজৰিকা, আপুনি পিন্ধাযোৰ নিচিনা হেভি ব্লাউজত এভেইলেবল আছেনে? এভেইলেবল আছে বাৰু, কিন্তু আচলতে আজি মই ঘৰৰ পৰাহে লাইভ আহিছোঁ, সেইকাৰণে আপোনালোকে কিবা মানে ক'লে এনেকুৱাই দেখাওক বুলি মই দেখাব নোৱাৰিম, যিহেতু মই ঘৰৰ পৰা লাইভ আহিছোঁ। গতিকে দোকানৰ পৰা লাইভ নহয়, ঘৰৰ পৰা আহিছোঁ। গতিকে যিখিনি কালেকশ্যন আছে মানে মই অনাখিনি আপোনালোকে চাব লাগিব। জানমণি দাস কলিতা, মই চাই আছোঁ গুৱাহাটীৰ পৰা। থেংক ইউ বাইদেউ। সকলোৱে লাইভটো চাওক আৰু সকলোৱে শ্বেয়াৰ কৰি দিয়ক। আৰু যোনে যোনে মোৰ লাইভ মোৰ আজি নতুন আহিছে মোৰ লাইভলৈ, সকলোৱে মোৰ পেজটো ফ'ল' কৰি ল'ব, তেতিয়া আপোনালোকে যে মোৰ লাইভৰ সকলোবিলাক কাপোৰ চাব পাৰিব। আৰু কোন কোন আছে লাইভত সকলো এটা মেছেজ কৰক আৰু লাইভটো সকলোৱে এবাৰ শ্বেয়াৰ কৰি দিয়ক। আৰু কোনে ক'ৰ পৰা চাই আছে লাইভটো জনাব। কোনে ক'ৰ পৰা চাই আছে মোক এবাৰ সকলোৱে মেছেজ এটা কৰিব। কোনে কোনে ক'ৰ পৰা চাই আছে সকলোৱে জনাব। আচলতে লাইভটো ঘৰৰ পৰা এইটো কাৰণে আহিলোঁ, যিকণ সময়ত ববিতা বৰা চাই আছোঁ, যিকণ সময়ত লাইভটো অহা হয় 7 বজাত, সেইকণ সময়ত আচলতে ল'ৰা ছোৱালী পঢ়ুৱাবৰ সময় হয় আৰু সেইকণ সময়ত লাইভ আহিলে সকলোৰে দিগদাৰ হয়। আৰু যিহেতু ছমহীয়া পৰীক্ষা আৰম্ভ হ'ব আমাৰ সকলোৰে, সেইকাৰণে সেইকণ সময়ত লাইভ আহিলে দিগদাৰ হয়। সেইকাৰণে ৰাতিয়ে লাইভটো আহিছোঁ, এইকণ আমাৰ সকলোৰে নিজা সময়, সেইকাৰণে এইকণ সময়ত লাইভ আহিছোঁ। আপোনালোকে সকলোৱে সহযোগিতা কৰক। দলি শইকীয়া শ্বেয়াৰ কৰি দিছোঁ, থেংক ইউ দলি। আৰু কোন কোন আছে লাইভত সকলোৱে এবাৰ মেছেজ কৰিব। কোন কোন আছে সকলোৱে এবাৰ মেছেজ কৰিব। মমি হাজৰিকা চাই আছোঁ মাজুলী। আৰু কোন কোন আছে? পিকচাৰ কোৱালিটি ঠিকে আছেনে? মোৰ মাতটো শুনা পাইছেনে? এবাৰ মেছেজ কৰিব। পিকচাৰ কোৱালিটি আৰু মোৰ মাতটো শুনা পাইছেনে? সকলোৱে এবাৰ মেছেজ কৰিব। প্ৰীতি ৰেখা চাই আছোঁ দে ৰাখি, ঠিক আছে। আশা হাজৰিকা আছোঁ দে বা। আৰু কোন কোন আছে সকলোৱে এবাৰ মেছেজ কৰক আৰু লাইভৰ কাপোৰ আৰম্ভ কৰিম। আৰু কোনে কোনে চাই আছে সকলোৱে এটা মেছেজ কৰিব। কৰিশ্মা শইকীয়া শুনিছোঁ, ঠিক আছে। সকলোৱে যেতিয়া শুনিছে মই লাইভটো আৰম্ভ কৰি দিছোঁ আৰু আপোনালোকে সকলোৱে লাইভটো এবাৰ শ্বেয়াৰ কৰিব। দেৱজানী মুদৈ শইকীয়া চাই আছোঁ, ঠিক আছে। এতিয়া প্ৰথমতে আপোনালোকক কেইযোৰমান টচৰ কাপোৰ দেখাই দিওঁ। আপোনালোকে প্ৰাইচটোৰ কাৰণে মোক মেছেজ কৰিব। মোৰ নাম্বাৰটো কৈ দিছোঁ 8474018822। আচলতে নাম্বাৰটো পিন পোষ্ট কৰিবলৈ নহ'লে নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে বাৰে বাৰে পিন পোষ্ট কৰি থকাৰ কাৰণে নেটৱৰ্কে কাট খাই গৈছে নে কি নাজানো। কৃতি চাহু চাই আছোঁ বা, ঠিক আছে। সেইটো কাৰণে আপোনালোকে মোৰ পেজটো ফ'ল' কৰিব, সকলোৱে আপোনালোকে দেখা পাব। এযোৰ পিয়ৰ টচৰ আপোনালোকক যোৰা দেখাইছোঁ, চব ওচৰৰ পৰা দেখাই দিছোঁ। এইটো থাকিব আচলটো, এইটো ব্লু আৰু পিংকত হ'ব। আচলতে আজি ঘৰৰ পৰা লাইভ আহিছোঁ, সেইকাৰণে আপোনালোকে সকলোৱে সহযোগিতা কৰক। লভিতা বৰা হাই বা হেল্ল'। প্ৰণামী শইকীয়া বৌ, সকলোৱে লাইভটো চাওক। এযোৰ পিয়ৰ টচৰ যোৰা, ইয়াৰে আপোনাৰ আচলটো থাকিব এইটো। এই কাষটো এনেকে কৰা থাকিব, চাইড পটিটো চেল্ফ বৰ্ডাৰ নিচিনা। দলি শইকীয়া ধুনীয়া লাগিছে, থেংক ইউ। ইয়াৰে এখন থাকিব চাদৰখন। কোন কোন আছে লাইভত সকলোৱে এবাৰ মেছেজ কৰিব। কোন কোন আছে? আৰু এইখন থাকিব আপোনাৰ মেখেলাখন, দেখা পাইছেনে? ওপৰলৈকে আছে। আৰু ইয়াৰে এইটো থাকিব আপোনাৰ ব্লাউজ পিচ।
এটো থাকিব ব্লাউজ পিস যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব আৰু স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব সকলোৱে এই কাপোৰজোৰৰ প্ৰাইসটো থাকিব কিছু যোৱা আকৌ এই কাপোৰজোৰৰ প্ৰাইসটো থাকিব এই কাপোৰজোৰ আপোনালোকে ল'ব পাৰিব 6800 ত 6800 টকাত ল'ব পাৰিব যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব খুব ধুনিয়া পিওৰ টছৰ এজোৰ জোৰা সেলফ বৰ্ডাৰৰ যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব 6800 ত ল'ব পাৰিব আৰু কোন কোন আছে লাইভত সকলোৱে এবাৰ মেসেজ কৰিব আৰু এজোৰ আমাৰ আসলে কিছুমান কাপোৰ ৰিষ্টক হৈ যায় কাস্টমাৰ কাৰণে ৰিষ্টক হৈ যায় কেতিয়াবা কোনোবাই বিচাৰে যদিও আকৌ পাহৰি থকা হয় গতিকে আপোনালোকে যি সকলে চাই আছে সেই সকলে মেসেজ কৰিব মোক এজোৰ এমব্ৰয়ডাৰী টছৰ জোৰা সব খুব ধুনিয়া মৌৰা ডিজাইনৰ এগে থাকিব এটো থাকিব আপোনাৰ আসলটো এটো সাইডটো এনেকে কৰা থাকিব দেখা পাইছেনে যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব এখন থাকিব আপোনাৰ চাদৰখন এখন থাকিব আপোনাৰ চাদৰখন এখন থাকিব আপোনাৰ মেখেলা এখন থাকিব আপোনাৰ মেখেলা আৰু এটো থাকিব ব্লাউজ পিস বিজু বৰা চাইছো থ্যাংক ইউ বিজু বাইদেউ ডলি সৈকিয়া সুপাৰ কালেকশন থ্যাংক ইউ যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব সকলোৱে লাইভটো শেয়াৰ কৰিব কোনে কৰ পৰা চাই আছে এবাৰ মেসেজ কৰিব আৰু সকলোৱে লাইভটো শেয়াৰ কৰিব এজোৰ পিওৰ টছৰ জোৰা পুৰবী বৰঠাকুৰ হাই বা গুড ইভিনিং হাই পুৰবী নমিতা ৰাজকোৱা হাই ৰাখি হাই নমিতা পুৰবী বৰঠাকুৰ আজি ইমান দেৰি বা দেৰিকে আহিছো 7 বজাত লাইভ আহিলে এখন সময়ত অকমান দিগদাৰ হৈ যায় সকলোৱে পঢ়ুৱাই থাকে সেইকাৰণে মোক কয় অকমান দেৰিকে আহিবলৈ কিন্তু দেৰিকে আহিলে মোৰ ঘৰৰ পৰা যেহেতু দোকান অলপ দূৰত হয় সেইকাৰণে ঘৰৰ পৰা আজি লাইভ আহিছো পুৰবী বৰঠাকুৰ গুৱাহাটীৰ পৰা চাই আছো নমিতা দেৱী কটন চাদৰ মেখেলা হ'ব নেকি হোৱাইটত হ'ব বাইদেউ আপুনি মাত্ৰ মোক মেসেজ কৰিব মই আপোনাক আজি দেখাব নোৱাৰিম মই আপুনি WhatsApp কৰিব মই WhatsAppৰ যোগেদি আপোনাক দেখাব পাৰিম এখন ইয়াৰে আসলটো এজোৰ উকা হ'ব অকল মাত্ৰ সাইডত থাকিব এটো আসলটোত আৰু এখন থাকিব আপোনাৰ মেখেলা দেখুৱাছেনে এখন থাকিব আৰু মেখেলা ইয়াৰ সাইড পটি কিটা থাকিব এইগিটা পিওৰ টছৰ এজোৰ জোৰা যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব আৰু WhatsApp কৰিব পুৰবী বৰঠাকুৰ নাইস কালেকশন থ্যাংক ইউ সকলোকে জনাও যেহেতু আমাৰ লাইভ কম্পিটিশন এটা চলি আছিল মানে লাইভ জুনে শেয়াৰ কৰে তাৰ মাজত এটা কম্পিটিশন চলি আছে টাইমলাইন আৰু গ্ৰুপত শেয়াৰ কৰি দিছো দে থ্যাংক ইউ নমিতা আৰু আজি সেপ্টেম্বৰ মাহত জুনে শেয়াৰ কৰিলে আজি জুনে সৰ্বাধিক শেয়াৰ কৰিব তেওঁকে উইনাৰ বুলি আমি ধৰিম মানে গুটেখিনি হিসাব কৰি লৈ গতি সকলোৱে আজিৰ পৰা আজি আপোনালোকে লাইভটো শেয়াৰ কৰিব সেপ্টেম্বৰ মাহৰ হয়তো এটো শেষৰটো আমাৰ লাইভ অনুষ্ঠান হ'ব আৰু অক্টোবৰ মাহৰ পৰা আপোনালোকে সঘনাই আমাৰ লাইভ অনুষ্ঠানবিলাক দেখা পাব গতিকে আজি সকলোৱে আপোনালোকে লাইভটো শেয়াৰ কৰি দিব আৰু এজোৰ পিওৰ টছৰ এজোৰ জোৰা দেখাইছো এই কাপোৰজোৰ মই ৰিলস বনাই পেলাই দিছিলো বহুত কেগৰাকী বাইদেৱে মোক মেসেজ কৰিছিলে কাপোৰজোৰ দেখাই দিবৰ কাৰণে এজোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব 6800 টকা যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব 6800 টকা এজোৰ দেখা পাইছিলে ওচৰৰ পৰা দেখাই দিছো এনেকে গুটেই জোৰতে থাকিব 6800 যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব 6800 এগিটা থাকিব সাইড বডি খুব ধুনিয়া হয় পিওর টছৰ এজোৰ জোৰা আৰু গৃহলক্ষ্মীৰ কালেকশন জুনে লৈছে কি জানে আমাৰ গৃহলক্ষ্মীৰ কালেকশনবোৰ কেনেকুৱা ইয়াৰে এখন থাকিব মেখেলা আৰু ইয়াৰে ব্লাউজ পিসটো থাকিব এটো স্লিপছত পাৰি এটা থাকিব যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব খুব ধুনিয়া ইউনিক ডিজাইনৰ এজোৰ পিওৰ টছৰ জোৰা যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব এজোৰ ওচৰৰ পৰা অকমান দেখাই দিছো দেখা পাইছেনে ৰশ্মি ৰেখা বৰঠাকুৰ বৰ ধুনিয়া জোৰবা থ্যাংক ইউ ৰশ্মি আৰু কোনে কোনে চাই আছে কৰ পৰা চাই আছে সকলোৱে এটা মেসেজ কৰিব দলি সৈকিয়া বহুতে ধুনিয়া লাগিছে থ্যাংক ইউ এজোৰ আছে ব্ল্যাকত এজোৰ হে বকেট ডিজাইনৰে হয় কিন্তু ব্লাউজটো হেভি নহব সিম্পল হ'ব ইয়াৰে এখন চাদৰখন থাকিব এজোৰ মই এনেকৈ আপোনালোকক দেখাই দিছো আৰু এটো এখন থাকিব মেখেলা আৰু ইয়াৰে ব্লাউজ পিসটো সিম্পল হ'ব স্লিপছত পাৰি এটা থাকিব যদি ভাল লাগে আপোনালোকে মোক WhatsApp কৰি জনাব আৰু কোন কোন আছে লাইভত কৰ পৰা চাই আছে সকলোৱে এবাৰ মেসেজ কৰিব এজোৰ মাল্টি কালাৰৰ পিওৰ টছৰ জোৰা হয় সব
খুব ধুনীয়া হয় ইয়াৰে এটো থাকিব আসলটো দেখা পাইছেনে সকলো এটা মেছেজ কৰিব ইয়াৰে এটো থাকিব আসলটো এগৰে থাকিব আপোনাৰ সাইড পটি দেখা পাইছেনে এজোৰ দূৰৰ পৰা অকমান দেখাই দিছো আকৌ ওচৰৰ পৰা আপোনালোকক ফুলটো থাকিব এনেকে সৰু সৰুকে পিংক ৰেডত এনেকে পিংক আৰু গ্ৰীনত ফুল আছে কোনে কোনে লাইভটো চাইছে সকলো এবাৰ শেয়াৰ কৰি দিব সকলোৱে শেয়াৰ কৰি দিব ইয়াৰে এখন থাকিব চাদৰখন এখন থাকিব আপোনাৰ মেখেলা এখন থাকিব আপোনাৰ মেখেলা আৰু এটো থাকিব ব্লাউজ পিস যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব অংকিতা বৰা ধুনিয়া লাগিছে কাপোৰবোৰ থ্যাংক ইউ অংকিতা এই কাপোৰজোৰৰ প্ৰাইস আহিব এই কাপোৰজোৰৰ প্ৰাইস আহিব আপোনাৰ 6000 টকা যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব নবনীতা ৰাজপা হাই হাই নবনীতা আৰু কোন কোন আছে সকলোৱে এবাৰ মেছেজ কৰিব আৰু এজোৰ পিওৰ টছৰ আপোনাৰ জোৰা দেখাই দিছো এজোৰ খুব ধুনিয়া পিওৰ টছৰ জোৰা মাল্টি কালাৰত আছে এজোৰ চক দেখা পাইছেনে এটো ইয়াৰে আসলটো থাকিব এডখৰ কাখত থাকিব আৰু গোটেই কাপোৰজোৰতে সৰু সৰুকৈ এনেকে বুটা কৰা আছে গ্ৰীন অৰেঞ্জ আৰু ব্ল্যাকত যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব স্ক্ৰিনশ্বট লব আৰু মোক WhatsApp কৰিব এই কাপোৰজোৰ আপোনালোকে লব পাৰিব 6200 টকাত যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব পুৰবি দত্ত ধুনিয়া লাগিছে থ্যাংক ইউ বিজু বৰা বৰ ধুনিয়া থ্যাংক ইউ সকলোকে অশেষ ধন্যবাদ ইয়াৰে এখন থাকিব আপোনাৰ মেখেলা আৰু ইয়াৰে ব্লাউজ পিসটো থাকিব সিম্পল 6200 টকাত লব পাৰিব যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব নমিতা দেৱী বা শেয়াৰ কম্পিটিশন কিমান দিনৰ বাবে ৰাখিছে শেয়াৰ কম্পিটিশন সেপ্টেম্বৰ মাহৰ আজি আজিও তুমি কম্পিটিশনত ভাগ লব পাৰিবা গীতাশ্ৰী বৰা আপোনাৰ কাপোৰ ভাল লাগে মই লৈছো বহু কেজুৰ বহুত কমফৰ্টেবল কাপোৰ থ্যাংক ইউ গীতাশ্ৰী ইমান ধুনিয়া কমেন্ট এটা কৰাৰ বাবে তোমালৈ অশেষ ধন্যবাদ প্ৰিয়ংকা বৰা হাই ৰাখিবা হাই প্ৰিয়ংকা এজোৰ সেলফ বৰ্ডাৰৰ পিওৰ টছৰ জোৰা এজোৰ বহুতে সেলফ বৰ্ডাৰত বিচাৰি থাকে এজোৰ চক সেলফ বৰ্ডাৰৰ পিওৰ টছৰ জোৰা হয় এগিলা থাকিব সৰু সৰুকৈ এনেকে বিন্দি ফুল কৰা নিচিনাকে আছে এটো থাকিব আসলটো ইয়েলো ৰেড ব্লু তেনেকে কাম কৰা আছে নমিতা ৰাজখোৱা তোমাৰ কালেকশনবোৰ বহুত ধুনিয়া থ্যাংক ইউ নমিতা আৰু এখন থাকিব মেখেলা আৰু ইয়াৰো ব্লাউজ পিসটো সিম্পল হ'ব যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব এই কাপোৰজোৰ লব পাৰিব আপোনালোকে 6500 টকা যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব দলি শইকীয়া লাভলি কালেকশন থ্যাংক ইউ আৰু কোন কোন আছে লাইভত সকলোৱে এটা মেছেজ কৰক টছৰ কালেকশন কি প্ৰথমতে দেখাই লৈছো যেহেতু বিহুৰ বতৰ আহিছে বিয়াৰ বতৰ গতিকে বিয়াৰ বতৰ আমাৰ আৰম্ভ হৈ গল সেইকাৰণে আপোনালোকক দেখাই লৈছো এজোৰ পখিলা ডিজাইনৰ খুব ধুনিয়া টপিয়ৰ টছৰ জোৰা চক এজোৰ এমব্ৰয়ডাৰী জোৰা হয় এজোৰ পখিলা ডিজাইন আছে কাপোৰজোৰত এজোৰ দেখা পাইছেনে ইয়াৰে আসলটো থাকিব এটো থাকিব আপোনাৰ আসলটো যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব সকলো কাম বন কৰি আজৰি হল চাকে সকলো কাপোৰে ধুনিয়া লাগিছে থ্যাংক ইউ গীতিমা শইকীয়া ধুনিয়া কালেকশন থ্যাংক ইউ গীতিমা আৰু এখন থাকিব আপোনাৰ মেখেলা যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব ইয়াৰে ব্লাউজ পিসটো এটো গীতাশ্ৰী বৰা সিঙ্গল টছৰ মেখেলা দেখাব সিঙ্গল টছৰ মেখেলা মই গীতাশ্ৰী যোৱাটো লাইভত মই দেখাইছিলো তুমি মোৰ আগৰ লাইভটো এবাৰ চাবা তাতে মই দেখুৱা আছে যদি তাৰ কালেকশন আছে তেতিয়া তুমি পাবা নহলে মোক WhatsApp কৰিবা মই দেখাই দিম এজোৰ এমব্ৰয়ডাৰী পিওৰ টছৰ জোৰা চক এজোৰ খুব ধুনিয়া হয় ইয়াৰে এটো থাকিব আসলটো দেখা পাইছেনে এনেকে এমব্ৰয়ডাৰী কৰা আছে ইয়াৰে এখন থাকিব চাদৰখন এখন থাকিব আপোনাৰ মেখেলা খুব ধুনিয়া হয় কাপোৰজোৰ এখন থাকিব আপোনাৰ মেখেলা আৰু ইয়াৰে ব্লাউজ পিসটো হ'ব এটো
যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক হোৱাটছআপ কৰিব খুব ধুনীয়া হয় কাপোৰযোৰ দূৰৰ পৰা অকণমান দেখাই দিছো যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব ইছু আৰু এযোৰ পিয়ৰ টছৰ যোৰা দেখাই দিছো এইটো চক এইটো আচলটো থাকিব এনেকুৱা সংগীতা মই চাই আছো দিয়াৰ ঠিক আছে এখন থাকিব চাদৰখন এনেকৈ সৰু সৰুকৈ বিন্দি ফুল কৰা আছে ইয়েলো ৰেড আৰু ব্লেকত আৰু এখন থাকিব আপোনাৰ এখন থাকিব মেখেলা এখন থাকিব মেখেলা আৰু ইয়াৰে ব্লাউজ পিসটো হ'ব সিম্পল স্লিপছত পাৰি এটা থাকিব যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক হোৱাটছআপ কৰিব ইছু কাপোৰবোৰ তুমি নুচুবাচোন কেলে চুই আছা বাৰু এতিয়া আপোনালোকক দেখাম কেইযোৰমান নুনি কটনৰ যোৰা খুব ধুনীয়া নুনি কটনৰ যোৰা কেইযোৰমান লৈ আহিছো এইটো আছে আপোনাৰ চব কিছুমান কালাৰ আছিলে ক'বলৈকে দিগদাৰ হয় কি কালাৰ বুলি লক্ষ্মী গায়ন বৰদলৈ হাই টাইমলাইন গ্ৰুপত শ্বেয়াৰ কৰি দিছো থেংক ইউ এযোৰ চক দেখাই লৈছো প্ৰথমতে ব্লু কালাৰে এনেকৈ কাম কৰা আছে কাপোৰযোৰ পিয়ৰ নুনি কটনৰ এযোৰ যোৰা এযোৰ চক খুব ধুনীয়া হয় কাপোৰযোৰ এনেকৈ সৰু সৰুকৈ গোটেই কাপোৰযোৰতে কাম কৰা আছে এযোৰ ইয়াৰে এখন থাকিব চাদৰখন আৰু এখন থাকিব আপোনাৰ মেখেলা এখন থাকিব আপোনাৰ মেখেলা দেখা পাইছে আৰু ইয়াৰে ব্লাউজ পিসটো সিম্পল নহয় এনেকৈ ফুল আছে চক এইকেইটা আচলতে ফুলটো এটো এনেকৈ হাতত কাম কৰা থাকিব সৰু সৰু ফুল আছে লক্ষ্মী গায়ন বৰদলৈ নাইস কালেকশন থ্যাংক ইউ এই কাপোৰযোৰ আমাৰ পৰা ল'ব পাৰিব আপোনালোকে 2200ত 2200 টকা ল'ব পাৰিব খুব ধুনীয়া হয় নুনি কটনৰ যোৰা যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব আচলতে নুনি কটনৰ যোৰাবিলাক বহুত বেলেগ বেলেগ কোৱালিটিৰ থাকে গতিকে আপোনালোকে সকলোৱে জানে নুনি কটনৰ যোৰাবোৰৰ কথা আৰু এটা দেখাই দিছো নুনি কটনৰ খুব ধুনীয়া লাইট কালাৰত আছে এইটো চক দেখা পাইছেনে এইটো গ্ৰে কালাৰো নহয় আচলতে এযোৰ চক খুব ধুনীয়া হয় কাপোৰযোৰ ইয়াৰে এখন থাকিব আপোনাৰ চাদৰখন ইছু তুমি ভিতৰলৈ চোৱা ইয়াৰে এখন থাকিব চাদৰখন এখন থাকিব চাদৰখন এখন থাকিব আপোনাৰ মেখেলা আৰু ইয়াৰে ব্লাউজ পিসটো সিম্পল হ'ব স্লিপছত পাৰি এটা থাকিব শতাব্দী ভাল লাগিছে থ্যাংক ইউ যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰি দিব আৰু কোনে কোনে লাইভটো চাই আছে ক'ৰ পৰা চাই আছে সকলোৱে এটা মেছেজ কৰিব এইটো এটা খুব ধুনীয়া কালাৰ চক ব্লু আৰু পিংকত এনেকৈ কাম কৰা আছে প্ৰণিতা কলিতা বিউটিফুল কালেকশন থ্যাংক ইউ মানে দেখাইছে এযোৰ এযোৰ খুব ধুনীয়া চক এযোৰ খুব ধুনীয়া পিয়ৰ নুনি কটনৰ যোৰা হয় এযোৰ দৰিচিকে কালাৰ কম্বিনেশ্যন বহুতেই ধুনীয়া লাগিছে থ্যাংক ইউ ইয়াৰে এখন থাকিব চাদৰখন এই কাপোৰবোৰ আপোনালোকে নুনি কটনৰ যোৰাবিলাক আপোনালোকে 2200 ল'ব পাৰিব এইখন চব মই ওচৰৰ পৰা দেখাই দিছো কালাৰটো খুবেই ধুনীয়া যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰিব ইয়াৰে এখন থাকিব আপোনাৰ মেখেলাখন আৰু ইয়াৰে ব্লাউজ পিসটো হ'ব এটো এইকেইটা থাকিব সাইড পটি যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব লক্ষ্মী গায়ন বিউটিফুল কালেকশন মই যোৰহাটৰ থ্যাংক ইউ বাইদেউ এটো যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক হোৱাটছআপ কৰিব 2200ত ল'ব পাৰিব 2200ত ল'ব পাৰিব এইটো এটা খুব ধুনীয়া কালাৰ চক গ্ৰে কালাৰো নহয় আচলতে এইটো চকলেট কালাৰৰ ফুল আছে মাইনুস হৈকে ধুনীয়া লাগিছে থ্যাংক ইউ নমিতা ৰাজখোৱা কালাৰ কম্বিনেশ্যন জাষ্ট ৱাও থ্যাংক ইউ নমিতা ইয়াৰে এখন থাকিব চাদৰখন খুব ধুনীয়া হয় কাপোৰযোৰ চক কালাৰটো মই ওচৰৰ পৰা অকমান দেখাই দিছো এটো হ'ব আপোনাৰ আচলটো দেখা পাইছেনে এযোৰ এখন চাদৰখন থাকিব এখন থাকিব আপোনাৰ মেখেলা এখন থাকিব মেখেলা আৰু ইয়াৰে ব্লাউজ পিসটো হ'ব এটো এইটা থাকিব সাইড পটি যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক হোৱাটছআপ কৰিব 2200ত ল'ব পাৰিব
2200 ল'ব পাৰিব আৰু এযোৰ নুনি কটনৰ যোৰা আপোনালোকক দেখাই দিছো আৰু এযোৰ নুনি কটনৰ যোৰা আপোনালোকক দেখাই দিছো এযোৰ খুব ধুনিয়া নুনি কটনৰ যোৰা হয় সব লাইট ইয়েলো কালাৰত আছে এযোৰ লাইট ইয়েলো কালাৰত আপোনাৰ মেহেন্দি গ্ৰীনেৰে কাম কৰা আছে লক্ষ্মী গায়ন নাইস কালাৰ কম্বিনেশন থ্যাংক ইউ এটো মেহেন্দি গ্ৰীনেৰে কাম কৰা আছে যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ প্লে হোৱাটসঅ্যাপ কৰিব ইয়াৰে এখন থাকিব চাদৰখন এখন থাকিব আপোনাৰ মেখেলা এখন থাকিব মেখেলা ইয়াৰ ব্লাউজ পিছটোত ঠিক তেনেকে সৰুকৈ কাম কৰা থাকিব হাতত এটো হাতত কাম কৰা থাকিব যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ হোৱাটসঅ্যাপ কৰিব 2200 মাইনাস হৈকে এনেকুৱা জাপি দিয়া জোৰ আছে নেকি কোন জোৰৰ কথা কৈছে সাইডা কোন জোৰৰ কথা কৈছে মই ধৰিব পৰা নাই সাইডা কাপোৰ কেজোৰ ধুনিয়া লাগিছে থ্যাংক ইউ আৰু কোনে কোনে কৰপৰা চাই আছে সকলো বিলাকে এটা মেসেজ কৰিব আসলতে এখন আমাৰ নিজৰ সময় হে কাৰণে আসলতে দেৰিকৈ লাইভ আহিছো আপোনালোক সকলো আজৰি হৈছে সকে যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক হোৱাটসঅ্যাপ কৰিব কাইলে যেহেতু দেওবাৰ গটিকে সকলো অকনমান সময় লাইভটো থাকিব পাৰিব বুলিয়ে দেৰিকৈ লাইভটো আৰম্ভ কৰিছো এটোটা আছে আপোনাৰ একদম গাখীৰৰ চাহৰ যোনটো কালাৰ হেতু কালাৰ হয় তাত আপোনাৰ পাৰ্পল কালাৰে ফুল কৰা আছে আৰু কোনে কোনে কৰপৰা চাই আছে সকলো এটা মেসেজ কৰিব কোনে কোনে কৰপৰা চাই আছে এবাৰ মেসেজ কৰিব এজোৰটো খুব ধুনিয়াকৈ গুটেই হোল বডিতে এনেকে কাম কৰা আছে সব এজোৰ খুব ধুনিয়া হয় নুনি কটনৰ যোৰা নমিতা ৰাজখ প্ৰতিজোৰ কাপোৰে বহুতেই ধুনিয়া থ্যাংক ইউ খুব ধুনিয়া পাৰ্পল কালাৰ পাৰ্পলেৰে এনেকে কাম কৰা আছে দলি সৈকিয়া মজা লাগিছে থ্যাংক ইউ ইয়াৰে এখন থাকিব চাদৰখন এখন থাকিব মেখেলা আৰু ব্লাউজ পিছটোত আপোনাৰ ঠিক তেনেকে কাম কৰা থাকিব এগে থাকিব সাইড বডি চাইডা মই শিৱসাগৰৰ পৰা ঠিক আছে সকলোৱে চাওক আৰু সকলোৱে এটা মেসেজ কৰক কোনে কৰপৰা চাই আছে আৰু কোনে কৰপৰা চাই আছে সকলোৱে এটা মেসেজ কৰিব আৰু এযোৰ নুনি কটনৰ যোৰা আপোনালোকক দেখাই দিও কাপোৰবোৰ সকলোৱে আপোনালোকে চাওক আৰু সকলোৱে এটা কমেন্ট কৰক এযোৰ খুব ধুনিয়া স্কাই ব্লু কালাৰত ব্ল্যাক কালাৰে কাম কৰা আছে ব্ল্যাক কালাৰে কাম কৰা আছে খুব ধুনিয়া হয় কাপোৰযোৰ সব খুব ধুনিয়া হয় কাপোৰযোৰ ইয়াৰে একে থাকিব এটো থাকিব আসল এযোৰ খুব ধুনিয়া হয় কাপোৰযোৰ ইয়াৰে এখন থাকিব চাদৰখন এখন থাকিব চাদৰখন এখন থাকিব মেখেলা এখন থাকিব মেখেলা এখন থাকিব মেখেলা আৰু ইয়াৰে ব্লাউজ পিস সাইড পটিকটা থাকিব এইগিটা আৰু ব্লাউজ পিসত ঠিক তেনেকৈ হাতত অকনমান কাম কৰা আছে যদি ভাল লাগে স্ক্ৰিনশ্বট লব আৰু হোৱাটসঅ্যাপ কৰিব দলি সৈকিয়া বিউটিফুল কালেকশন থ্যাংক ইউ মাইনু সৈকিয়া দাম কিমান এজোৰ 2200 কোনজোৰৰ কথা কৈছে সকলোৱে মোক স্ক্ৰিনশ্বট লৈ হোৱাটসঅ্যাপ কৰিব কোনজোৰৰ কথা কৈছে আৰু এজোৰ নুনি কটনৰ যোৰা দেখাই দিছো এজোৰ ব্লু কালাৰত ৰেড ফুলেৰে কাম কৰা আছে এজোৰ যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ প্লে মোৰ হোৱাটসঅ্যাপ নম্বৰত মেসেজ কৰিব আৰু আপোনালোকে কনফাৰ্ম বুকিং কৰিব যোনখিনি মাজুলীৰ ভিতৰত কেশ অন ডেলিভাৰী হ'ব আৰু মাজুলীৰ বাহিৰত আপোনালোকে অনলাইন পেমেন্ট কৰি প্লে ল'ব লাগিব আৰু অনলাইন পেমেন্ট কৰোতে আপোনালোকে স্ক্ৰিনশ্বট যেতিয়া দিব আপোনালোকক কাপোৰযোৰ ডিটিডিসি জৰিয়তে পঠিয়াই দিয়া হ'ব আপোনালোকে হে কাৰণে নিশ্চিন্ত থাকক ইয়াৰ এখন থাকিব এগে থাকিব সাইড পটি দেখা পাইছে যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক হোৱাটসঅ্যাপ কৰিব 2200 ল'ব পাৰিব নুনি কটনৰ যোৰা লক্ষ্মী গায়ন মনিকা ৰয় হাই বা লক্ষ্মী গুটেই কেজোৰ ধুনিয়া লাগিছে কাপোৰ থ্যাংক ইউ পৰিণিতা কলিতা সৈকে নুনি কটন কাপোৰ কেজোৰ বহুত ধুনিয়া লাগিছে থ্যাংক ইউ পৰিণিতা এজোৰ যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক হোৱাটসঅ্যাপ কৰিব 2200 অনলি 2200 ল'ব পাৰিব আৰু এজোৰ নুনি কটনৰ যোৰা লৈ আহিছো এজোৰ সব খুব ধুনিয়া হয় এটো মানে খাকি যোনটো কালাৰ হে কালাৰটোৰে কাম কৰা আছে কাপোৰযোৰ এজোৰ সব যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ প্লে মোক হোৱাটসঅ্যাপ কৰিব এইখন আপোনাৰ চাদৰখন আৰু এটো থাকিব আপোনাৰ আসলটো
এইখন থাকিব আপোনাৰ মেখেলাখন আৰু ইয়াৰে ব্লাউজ পিচটো থাকিব এটো এনেকে হাতত কাম কৰা আছে এগেটা থাকিব সাইড পটি যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ প্লে মোক WhatsApp কৰিব 2200 ল'ব পাৰিব এজোৰ মাজুলীৰ ভিতৰত আপোনালোকে কেশ অন ডেলিভাৰী পাব আৰু মাজুলীৰ বাহিৰত আপোনালোকে অনলাইন পেমেন্ট কৰি ল'ব লাগিব এজোৰ আৰু আপোনালোকে যেতিয়া বুকিং কৰিব সকলোৱে কনফাৰ্ম বুকিং কৰিব আৰু এড্ৰেছটো শুদ্ধকৈ দিব এড্ৰেছটো ভুলকৈ দিলে আমাৰ কাপোৰযোৰ পঠিওৱাত অকনমান দিগদাৰ হৈ যায় গতিকে আপোনালোকে যেতিয়া এড্ৰেছটো দিব শুদ্ধকৈ আপোনালোকৰ এড্ৰেছটো দিব বিশেষকৈ ফোন নাম্বাৰটো আপোনালোকৰ WhatsApp ফোন নাম্বাৰটো নিদিব আপোনালোকে মাত্ৰ যেটো ফোন নাম্বাৰত আপোনালোকক ফোন কৰিলে পোৱা যায় হেতু নাম্বাৰ দিব তেতিয়া আমাৰ সুবিধা হয় WhatsAppৰ নাম্বাৰটো দিলে আমাৰ অকনমান দিগদাৰ হয় যেহেতু ফোন নালাগে গতিকে আপোনালোকে আপোনালোকৰ যেটো ফোন কৰা নাম্বাৰ হেতু দিব এজোৰ নুনি কটনৰ জোৰা যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ প্লে মোক WhatsApp কৰি দিব ইয়াৰে এখন এগিটা থাকিব আপোনাৰ সাইড পটি ব্লাউজ পিসটো সিম্পল হ'ব স্লিপছত পাৰি এটা থাকিব যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব 2200 ল'ব পাৰিব দেখা পাইছানে বুয়া কাপোৰ দেখাবচোন আজি দেখাব নোৱাৰিম মাইনু মই আসলতে লাইভটো ঘৰৰ পৰা আহিছো সেই কাৰণে আসলে কাপোৰ যিখিনি মই নিজৰ পছন্দৰ মতে লৈ আহিছো সেইখিনিহে কাপোৰ দেখাব পাৰিম দোকানত থাকিলে দেখাই দিব পাৰি এনেকে মই ঘৰলৈ লৈ অহা কাপোৰখিনিহে আসলতে দেখাব পাৰিম এজোৰ আছে এজোৰ পাৰ্পল কালাৰে এনেকে কাম কৰা আছে মুনমি দত্ত শইকীয়া ধুনিয়া লাগিছে ৰাখি থ্যাংক ইউ দলি শইকীয়া ওয়াও মৰম লগা কালাৰ থ্যাংক ইউ ইয়াৰে এখন আৰু এজোৰ দেখাইছো এখন ইয়াৰ থাকিব চাদৰখন এখন থাকিব মেখেলা দেখা পাইছে আৰু ইয়াৰে ব্লাউজ পিসটো সিম্পল হ'ব স্লিপছত পাৰি এটা থাকিব স্লিপছত পাৰি নহয় এটো ফুল আছে যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব পুৰবি বৰঠাকুৰ প্ৰতিযোৰ কাপোৰে ধুনিয়া থ্যাংক ইউ সকলোকে অশেষ ধন্যবাদ যদি ভাল লাগে আপোনালোকৰ ইয়াৰ কাপোৰ তেতিয়াহলে আপোনালোকে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব নুনি কটনৰ কালেকচন এখিনিয়ে দেখালো আৰু এজোৰ পিওৰ সিল্ক প্ৰিন্টৰ কাপোৰ দেখাই দিম আপোনালোকক পিওৰ সিল্ক প্ৰিন্টৰ কাপোৰ এজোৰ দেখাই দিম আসলতে পিওৰ সিল্ক প্ৰিন্টৰ কাপোৰ সকলোৱে কালি মই এজোৰ কাপোৰ আসলতে মোৰ ফেসবুক লাইভত শেয়াৰ কৰিছিলো তেতিয়া এগৰাকী বাইদেউ আসলতে তেনেকুৱা কালেকচন আছে নেকি মোক জনাই সুধিছিল কিন্তু আসলতে তেনেকুৱা কালেকচন নাই মোৰ ওচৰত এটা পিছে अवेलेबल আছে মই হেতু পিছে আপোনালোকক দেখাই দিছো এজোৰ সব পিওৰ সিল্কৰ এজোৰ কাপোৰ খুব ধুনিয়া হয় এজোৰ পিওৰ সিল্ক মাৰ্ক থাকিব এজোৰ দেখা পাইছেনে এজোৰ যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ প্লে আপোনালোকে সকলোৱে মোক WhatsApp কৰি দিব ইয়াৰে এখন থাকিব আপোনাৰ চাদৰখন এখন থাকিব মেখেলা এখন থাকিব আপোনাৰ মেখেলা আৰু ইয়াৰে ব্লাউজ পিসটো থাকিব এটো যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব আৰু কোনে কৰ পৰা চাই আছে সকলো এবাৰ মেসেজ কৰিব কোনে কৰ পৰা চাই আছে সকলো এবাৰ মেসেজ কৰিব দেখাবলৈ সময় নহবগে নিব এতিয়া মই আপোনালোকক স্লাব কটনৰ কেজুৰমান জোৰা দেখাই দিম কম ৰেঞ্জৰ এজোৰ আছে আপোনাৰ সেলফ বৰ্ডাৰৰ সক এই কাপোৰটো আপোনালোকে ল'ব পাৰিব 950 যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব আৰু WhatsApp কৰিব 950 ল'ব পাৰিব এজোৰ দেখা পাইছেনে 950 ল'ব পাৰিব 950 টকা ইয়াৰে এখন হ'ব চাদৰখন এখন থাকিব মেখেলা আৰু ইয়াৰে তো হ'ব ব্লাউজ পিস 950 ল'ব পাৰিব যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব নিমিষা বৰা চাই আছো ঠিক আছে এখন যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক WhatsApp কৰিব এজোৰ থাকিব 950 টকাত আপোনালোকে লৈ পাৰিব আৰু এইজোৰ কাপোৰ দেখাই আজি লাইভটো সামৰি দিম অহা কালিলৈ আকৌ পুনৰ এটা সৰুকৈ লাইভ আহিম গতিকে আপোনালোকে সকলোৱে সহযোগিতা কৰিব আজি এখিনিয়ে দেখাম এজোৰ আছে সব খুব ধুনিয়া হয় কালাৰ কম্বিনেশনটো খুবেই ধুনিয়া এজোৰ দেখা পাইছেনে ইয়াৰে এখন থাকিব চাদৰখন ইয়াৰে এটো থাকিব আপোনাৰ ব্লাউজ পিস এখন হ'ব চাদৰখন এখন থাকিব আপোনাৰ মেখেলা
দেখা পাইছে যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰিব নমিতা ৰাজখোৱা ইমান মৰম লাগিছে কাপোৰবোৰ থ্যাংক ইউ এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 950 950 টকাত ল'ব পাৰিব যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ মোক হোৱাটছআপ কৰিব 950 ত ল'ব পাৰিব মাইনুছৰকিয়া বৰ ধুনীয়া লাগিছে থ্যাংক ইউ সকলোকে অশেষ ধন্যবাদ সকলোৱে ইমান ধুনীয়া কমেন্ট এটা কৰাৰ কাৰণে সকলোকে অশেষ ধন্যবাদ আৰু এযোৰ দেখাই দিছো স্লাব কটনৰ যোৰা খুব ধুনীয়া হয় এই কাপোৰবোৰ আপোনালোকে ওয়াশেবল হয় পিন্ধি খুবেই ভাল পাব ভাল লাগিছে কাপোৰবোৰ থ্যাংক ইউ এযোৰ সব খুব ধুনীয়া হয় এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 950 মই ওচৰৰ পৰা দেখাই দিছো আৰু এইটো থাকিব আপোনাৰ ব্লাউজ পিসটো এইটো থাকিব আপোনাৰ ব্লাউজ পিস এইটো ব্লাউজ পিস এখন চাদৰখন থাকিব 950 ত ল'ব পাৰিব যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰিব এতিয়াৰ পৰা আসলতে লাইভটো ঘৰৰ পৰাহে কৰিম বুলি ভাবিছো দোকানৰ পৰা কৰিলে অকনমান দিগদাৰ হৈ যায় আমাৰ আহি পোৱাত সেইকাৰণে আসলতে ঘৰৰ পৰাই কৰিম বুলি ভাবিছো লক্ষ্মী গায়ন ভাল লাগিছে কাপোৰবোৰ থ্যাংক ইউ দলি শইকীয়া আজি সকলো কালেকশন ধুনীয়া লাগিছে থ্যাংক ইউ নিমিষা বৰা ধুনীয়া কাপোৰ থ্যাংক ইউ সকলোকে অশেষ ধন্যবাদ ইয়াৰে এখন থাকিব মেখেলা যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব 950 ত ল'ব পাৰিব 950 টকা হবনি বাৰু এইটা কালে দেখুৱাই দিম নি আৰু এযোৰ স্লাব কটনৰ যোৰা দেখাই দিছো এযোৰ আছে স্লাব কটনৰ যোৰা এযোৰ সকলোৱে মেসেজ কৰিবচোন তেতিয়া আসলতে লাইভটোত থাকি ভাল লাগে নিমিষা বৰা আমাৰ ছোৱালী বহিয়ে চাই আছে দে বৌ মোক কবলৈ কৈ আছে ঠিক আছে এযোৰ সব খুব ধুনীয়া হয় ইয়াৰে এখন চাদৰখন এযোৰ এখন চাদৰখন থাকিব স্লাব কটনৰ যোৰা খুব ধুনীয়া হয় পিন্ধি খুব কমফৰ্ট হ'ব 950 ত ল'ব পাৰিব ইয়াৰে এখন থাকিব চাদৰখন এখন থাকিব চাদৰখন এখন থাকিব মেখেলা আৰু ইয়াৰে আৰু ব্লাউজ পিসটোত খুব ধুনীয়াকৈ সাইড পটি এটা থাকিব এটো যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰিব এটো থাকিব সাইড পটি যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব 950 ত ল'ব পাৰিব 950 টকা মাত্ৰ আৰু এযোৰ দেখাই দিছো ইয়েলো কালাৰত এযোৰ দেখা পাইছে নে এযোৰ যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰিব 950 ত ল'ব পাৰিব লক্ষ্মী গায়ন বৰদলৈ বিউটিফুল কালেকশন থ্যাংক ইউ সকলোকে অশেষ ধন্যবাদ আৰু কোনে কোনে কৰ পৰা চাই আছে সকলো এটা মেসেজ কৰিব যেহেতু ইমান ৰাতি আপোনালোকৰ কাৰণে লাইভ আহিছে আপোনালোকে সহযোগিতা কৰিলে খুবেই ভাল লাগে কাপোৰ এযোৰ লোৱাটো ডাঙৰ কথা নহয় কিন্তু আপোনালোকে সহযোগিতাটো কৰিলে খুব ভাল লাগে আসলতে আৰু এটো থাকিব আপোনাৰ ব্লাউজৰ পিসটো যদি ভাল লাগে স্ক্ৰিনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব 950 ত ল'ব পাৰিব 950 টকা যদি ভাল লাগে সকলোৱে স্ক্ৰিনশ্বট লৈ পেলাই 8474018822 নম্বৰ সকলোৱে এটা মেসেজ কৰি দিব এতিয়া কেজুৰ মান লিলেনৰ যোৰা দেখাই দিও লিলেনৰ যোৰা কেজুমান দেখাই দিও এই কাপোৰ কিজুৰ আপোনালোকে দেখা পাইছে নে এযোৰ খুব ধুনীয়া ডিজিটাল প্ৰিন্টৰ যোৰা আছে কিছুমানে লিলেন বুলি কয় আৰু কিছুমানে ডিজিটাল প্ৰিন্ট বুলি কয় ইয়াৰে এখন থাকিব আপোনাৰ চাদৰখন এটো আপোনাৰ আসলটো থাকিব দেখা পাইছে এখন থাকিব আপোনাৰ চাদৰখন এখন থাকিব আপোনাৰ মেখেলা এখন থাকিব আৰু মেখেলা ইয়াৰে ব্লাউজ পিসটোত ফুল থাকিব যদি ভাল লাগে স্ক্ৰিনশ্বট লৈ হোৱাটছআপ কৰিব মাত্ৰ 600 ত আপোনালোকে ল'ব পাৰিব পৰিণিতা কইলা ধুনীয়া লাগিছে থ্যাংক ইউ 600 ত ল'ব পাৰিব আজি ইমানখিনিয়ে কাপোৰ দেখালো আজিলৈ আহিছো আৰু ইয়াৰ ভিতৰত যদি আপোনালোকৰ কিবা কাপোৰ ভাল লাগে তেতিয়াহলে আপোনালোকে মোৰ 8474018822 নম্বৰত আপোনালোকে মেসেজ কৰিবলাই আপোনালোকে স্ক্ৰিনশ্বট দিব আৰু স্ক্ৰিনশ্বট লৈ পেলাই ববিতা সেতিয়া ধুনীয়া লাগিছে থ্যাংক ইউ আপোনালোকে স্ক্ৰিনশ্বট ল'ব আৰু স্ক্ৰিনশ্বট লৈ পেলাই আপোনালোকে মোক মেসেজ কৰি দিব আৰু আকৌ এবাৰ কৈছো যে আমাৰ দোকানখন আছে কমলাবাৰী চাৰিআলিত আমাৰ দোকানৰ নাম গৃহলক্ষ্মী আৰু দোকানখন আছে বনগাঁও ৰোডত আপোনালোকে দোকানলৈ আহিব অফলাইন অনলাইন যি জেনেদৰে আপোনালোকৰ সুবিধা হয় তেনেকৈ আপোনালোকে ল'ব পাৰিব আৰু যোন সকলে মোৰ লাইভটো আজি প্ৰথমবাৰৰ কাৰণে চাই আছে সকলোৱে মোৰ পেজটো যোনটো ৰাখি বৰা হাজৰিকা বুলি আছে সকলোৱে আপোনালোকে পেজটো ফলো কৰি ল'ব গুড নাইট সকলোকে কৈছো শুভৰাত্ৰি সকলো ভালে থাকক